নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দুটা নতুন আপডেট। বন্ধুসকল, দুটা নতুন গান আহি আছে আপোনালোকৰ মাজলৈ। গান দুটাৰ ভিডিঅ' শ্বুটিঙৰ কাম বৰ্তমান চলি আছে। গান দুটা আপোনালোকে কেতিয়া দেখিবলৈ হ'ব, লগতে গান দুটাৰ নাম কি আটাইবোৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে তেওঁলোকৰ শ্বুটিঙৰ কিছু দৃশ্য দেখুওৱা যাম। বন্ধুসকল, প্ৰথমে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ প্ৰাণদ্বীপৰ এটি নতুন গান আহি আছে। গানটোৰ নাম হৈছে মাইনা তুমি জুই। বন্ধুসকল, এই গানটো অডিঅ'টি ৰিলিজ পাইছিলে, কিন্তু গানটোৰ ভিডিঅ'টি কাম তেওঁলোকে কৰি আছে। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ মুকলি কৰি দিব এই গানটিৰ ভিডিঅ'টি। বন্ধুসকল, প্ৰাণদ্বীপে কি ক'লে গানটিৰ বিষয়ে আমি আপোনালোকক প্ৰথমে দেখুৱাই লৈছোঁ। সকলোকে আৰু চুমকিবাৰ ইনষ্টাগ্ৰাম অফিচিয়েল সকলোকে যিসকলে চাই আছে আৰু যিমানসকল ফলোৱাৰ্ছ আছে সকলোকে মই আন্তৰিক শ্ৰদ্ধা মৰম জনাইছোঁ। গীতটো কৰিবলৈ আমি কৰি আছোঁ কালিৰ পৰা। আজি ছেকেণ্ড ডে শ্বুট আছে। আজি মোৰ সৌভাগ্য দাদাৰ লগত আহিছোঁ, তাৰ লগত আহিছোঁ। তাত যিহেতু নেটৱৰ্ক একেবাৰে নাপায়, সেইকাৰণে বায়ে এতিয়াই সকলোৱে বন্ধুসকল, প্ৰাণদ্বীপৰ এই মাইনা তুমি জুই নামৰ গানটোৰ ভিডিঅ'টিত আপোনালোকে দেখিবলৈ হ'ব বেহাৰবাৰী আউটপোষ্টৰ কে মোহন আৰু বিউটি বাইলুঙক। লগতে গানটোত আপোনালোকে দেখিবলৈ হ'ব উপাসনা প্ৰিয়মকো। বন্ধুসকল, গানটো ভাল হ'ব বুলি আশা কৰিছোঁ। লগতে গানটোৰ ভিডিঅ' শ্বুটিঙৰ কাম বৰ্তমান চলি আছে। তেওঁলোকে এতিয়াও ৰিলিজ ডেট কনফাৰ্ম কৰা নাই। যেতিয়া কৰে নিশ্চয় আমি আপোনালোকক জনাই দিম। বন্ধুসকল, ইয়াৰ পিছত আমি আপোনালোকক দ্বিতীয় আপডেটটিৰ বিষয়ে জনাবলৈ গৈ আছোঁ। বন্ধুসকল, অসমৰ এজন জনপ্ৰিয় ছিংগাৰ জাষ্টিনৰ এটা নতুন গান আহি আছে। গানটোৰ নাম হৈছে জুমকা জুলেলা। গানটোৰ অডিঅ'টি এবছৰমান আগতে তেওঁ ৰিলিজ কৰিছিল, কিন্তু গানটোৰ ভিডিঅ'ৰ কাম বৰ্তমান চলি আছে। গানটোত আপোনালোকে দেখিবলৈ হ'ব অসমৰ জনপ্ৰিয় এক্টৰ কিশোৰ দাসৰ লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা কৈছে। বন্ধুসকল, গানটো এটা ধুনীয়া গান হ'ব, আপোনালোকে চাব বুলি আশা কৰিছোঁ। গানটোৰ শ্বুটিঙৰ কিছু দৃশ্য আমি আপোনালোকক প্ৰথমে দেখুৱাই লৈছোঁ। झुमका झुलेला कमर हिलेला लाल साड़ी पिंधी मिनी पागल करेला झुमका বন্ধুসকল, যদি আপোনালোকে আমাৰ এই আপডেট কেইটাৰ বিষয়ে জানি ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপুনি বেল আইকনটো দাবাই দিব। আজিলৈ ইমানে। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।